পৃথ্বীনাৰায়ণ মেছ আচলতে সমাজৰ স্থান নোহোৱা তেনেকুৱা এজন ব্যক্তি হয়। তেওঁতো আজি ক'ব গ'লে বড়ো জাতিৰ জেলেনী আংগাৰ। তেওঁ যিবোৰ বক্তব্য কৰে কাৰোবাৰ প্ৰৰোচনাত কাৰোবাৰ এজেণ্ট হিচাপে কাম কৰি চৰকাৰক কেনেকৈ অসুবিধাত পেলাব পাৰে, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত কেনেকৈ ভুল বুজাবুজি সৃষ্টি কৰি অশান্তি সৃষ্টি কৰিব পাৰে সেই উদ্দেশ্য আগত ৰাখি বড়ো জনগোষ্ঠীৰ যিমানখিনি প্ৰাক্তন NDFB আছে তেওঁলোককতো ঠগিলে। আজি এইবিলাক মানুহৰ কাৰণেই বিভিন্ন চিণ্ডিকেট ৰাজ, বিভিন্ন মানে ক'ব গ'লে দালাল ৰাজ BTADত পুনৰাই আৰম্ভ হৈছে। এটা কথা মনত ৰাখক গোবিন্দ বসুমতাৰী ডাঙৰীয়া, আপুনি মোৰ বিৰুদ্ধে কি কয় কওক, তাতে মোৰ ক'ব লগা নাই, কিন্তু আপোনাৰ চৰিত্ৰ মই আজি ফাদিল কৰিছোঁ। আপুনি যে নিজেই প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈকে পত্ৰ প্ৰেৰণ কৰি কৈছিলে যে 60% অফ দ্য নন ট্ৰাইবেল অকুপাইং দ্য ট্ৰাইবেল বেল্টছ এণ্ড ব্লকছ আৰ ইলিগেল ইমিগ্ৰেণ্টছ, সেয়া আপুনি নোটছাত কৰাৰ সাহস আছে নে দম আছে আপোনাৰ? যে বুঢ়া গৰুৰে হাল বোৱাব নোৱাৰি। আৰু বড়ো ভাষাত এটা কথা কয় যে মুচৌ বুঢ়াই যেং হাল খামানি বা হাল খেতিনি খামানি খৌ মাও যায়া। তো আবৌ গোবিন্দ বসুমতাৰী নিচিম আংনা मोनसे ৰিকুৱেষ্ট, নেক্সট টাইমৰ পৰা আপুনি যাতে উলটা পুলটা মন্তব্যৰে মানুহক বিচলিত কৰিব নিবিচাৰে, অন্যথা কিন্তু আপোনাৰ প্ৰকৃত চৰিত্ৰ মোৰ লগত আৰু তথ্য আছে। আৰে ভাই গোবিন্দ বসুমতাৰী ডাঙৰীয়া, আপুনিতো এজন নন ট্ৰেইনড NDFBৰ কেডাৰ আছিলে। গোবিন্দ বসুমতাৰী ডাঙৰীয়াৰ লগত মোতকৈ বেছি প্ৰাক্তন NDFBৰ সদস্যসমূহৰ সমৰ্থন আছে। মই বড়োলেণ্ড অঞ্চলত বসবাস কৰা ত্যাগ কৰিম। আৰু যদি গোবিন্দ বসুমতাৰীৰ লগত মোতকৈ প্ৰাক্তন NDFBৰ সদস্যসমূহৰ সমৰ্থন কম আছে, তেতিয়াহ'লে কিন্তু তেওঁ BTRৰ বা BTCৰ ডেপুটি চিফ পদৰ পৰা কিন্তু ৰিজাইন দিব লাগিব। চাওক, যোৱাকালি গোবিন্দ বসুমতাৰী ডাঙৰীয়া, যি এগৰাকী নিজে NDFBৰ প্ৰাক্তন সভাপতি আছিলে, তেওঁ যোৱাকালি ওদালগুৰিত এক সংবাদ মাধ্যমৰ জৰিয়তে সংবাদমেল আয়োজন কৰি তেওঁ কৈছে যে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ হেনো BTRত জুই জ্বলাব বিচাৰিছে বা পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ কাৰোবাৰ এজেণ্ট হিচাপে কাম কৰিব বিচাৰিছে। কিন্তু আজি মই তথ্য সহকাৰে গোবিন্দ বসুমতাৰী ডাঙৰীয়াৰ মুখা খুলিব বিচাৰিছোঁ। জনজাতীয় লোকসকলৰ আগত মই আজি গোবিন্দ বসুমতাৰী ডাঙৰীয়াৰ মুখা খুলিব বিচাৰিছোঁ। এক সময়ৰ NDFBৰ প্ৰাক্তন সভাপতি, আজিৰ দিনৰ BTRৰ ডেপুটি চিফ গোবিন্দ বসুমতাৰী ডাঙৰীয়াই জনজাতীয় লোকসকলৰ বিষয়ে গোপনীয়তাৰে বা ছিক্ৰেটলি কি কাম কৰিছিলে জনজাতীয় লোকসকলৰ বিৰুদ্ধে, সেয়া মই আজি তথ্য সহকাৰে ফাদিল কৰিব বিচাৰিছোঁ। এই চাওক, এইখন লেটাৰ 2014 চনৰ 6 নৱেম্বৰ 2014 চন। আপোনালোকে চাব পাৰে 6 নৱেম্বৰ 2014 চনত গোবিন্দ বসুমতাৰী ডাঙৰীয়াই তদানীন্তন NDFB প্ৰগ্ৰেছিভৰ সভাপতি হৈ থকা সময়ত ভাৰতবৰ্ষৰ মাননীয় যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ দামোদৰ দাস মোদী ডাঙৰীয়ালৈকে পত্ৰ প্ৰেৰণ কৰি স্পষ্টভাৱে কৈছিলে যে 60% অফ লেণ্ড অফ দ্য বেল্টছ এণ্ড ব্লকছ আৰ অলৰেডি আণ্ডাৰ দ্য অকুপেশ্যন অফ নন ট্ৰাইবেল হুইচ কম্প্ৰাইজেছ ইলিগেল ইমিগ্ৰেণ্টছ এণ্ড ইণ্ডিয়ান চিটিজেনছ অফ ডিফাৰেণ্ট কমিউনিটিজ। আৰু তেওঁৰ স্বাক্ষৰ মই দেখুৱাই দিব বিচাৰিছোঁ, এই যে গোবিন্দ বসুমতাৰী ডাঙৰীয়াৰ এই স্বাক্ষৰ। জনজাতীয় লোকসকলৰ জনজাতীয় লোকসকলৰ সন্মুখত বা জনজাতীয় সংগঠনৰ সন্মুখত মই আজি এই তথ্য সহকাৰে ফাদিল কৰিব বিচাৰিছোঁ যে যিগৰাকী গোবিন্দ বসুমতাৰী ডাঙৰীয়াই আজি বাল্মীকি হৈ ৰত্নাকৰৰ পৰা বাল্মীকি সাজিব বিচাৰিছে, কিন্তু সেইগৰাকী গোবিন্দ বসুমতাৰী ডাঙৰীয়াই 1% নহয়, 2% নহয়, সমূহ জনজাতীয় লোকৰ যিমান নন ট্ৰাইবেল জনগোষ্ঠী আছে তাৰ পৰা 60% লোকে অবৈধ বেদখলকাৰী বুলি প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈকে অভিযোগ পত্ৰ প্ৰেৰণ কৰিছিলে। আজি মই তথ্য সহকাৰে দেখুৱাইছোঁ। আৰু দ্বিতীয় কথাটো মই ক'ব বিচাৰিছোঁ, তেওঁ কৈছে যে পৃথ্বীৰাজ নাৰায়ণ দেৱে কিবা কাৰোবাৰ এজেণ্ট হৈ কাম কৰিছে। চাওক, মই ট্ৰাইবেল বেল ব্লকক লৈ যি মন্তব্য প্ৰকাশ কৰিছিলোঁ তাক লৈ মই অলৰেডি স্পষ্টীকৰণ এবাৰ নহয় 2বাৰ 3বাৰ বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে আৰু আনকি মোৰ ফেচবুক প্ৰফাইলৰ জৰিয়তেও মই মোৰ দুখ প্ৰকাশ কৰিছোঁ যে মোৰ ভাষ্যৰ একাংশ কাট কৰি বজোৱাৰ কাৰণে কিছু সংগঠনসমূহে বা জনজাতীয় লোকসকলে দুখিত হৈছে। তাক লৈ মই দুখ প্ৰকাশ কৰিছিলোঁ আৰু তাক লৈ মই মৰ্মাহত। কিন্তু তাৰ পিছতো মোৰ ক্লিয়াৰিফিকেশ্যন দিয়াৰ পিছতো গোবিন্দ বসুমতাৰী ডাঙৰীয়াই কালি মাজত টপককৈ মানে আকাশৰ পৰা টপকি আহি সংবাদমেল দিয়াৰ উদ্দেশ্যটো কি? আজি তেওঁ নিজৰ চৰিত্ৰটো জনজাতীয় লোকৰ আগত বিৰাট ভাল দেখুৱাব বিচাৰিছে নেকি? তেওঁতো আজি ক'ব গ'লে বড়ো জাতিৰ জেলেনী আংগাৰ। বড়ো জনগোষ্ঠীৰ যিমানখিনি প্ৰাক্তন NDFB আছে তেওঁলোককতো ঠগিলে। আৰু আনকি এতিয়া জনজাতীয় লোকসকলৰ লগতো ভেকো ভাওনা কৰি জনজাতীয় লোকসকলক বলিৰ পঠা বনাই ৰাজনৈতিক বৈতৰণি পাৰ হ'ব বিচাৰিছে। আজি এইবিলাক মানুহৰ কাৰণেই
বিভিন্ন সিন্ডিকেট ৰাজ বিভিন্ন মানে ক'ব গ'লে দালাল ৰাজ বিটিডিত পুনৰাই আৰম্ভ হৈছে এইবিলাক মানুহৰ কাৰণেই হিমন্ত বিশ্ব শৰ্মা ছাৰৰ নেতৃত্বত থকা অসম চৰকাৰৰ গৃহ বিভাগ এই শ্ৰীৰামপুৰ সিন্ডিকেটৰ কাৰণে বদনাম হ'বলগীয়া হৈছিলে এইবিলাক মানুহে মেইন কনস্পিৰেটৰ্ছ যিবিলাকে অসম চৰকাৰক কেতিয়াও শান্তিত থাকিব দিব নিবিচাৰে আৰু আজি তেওঁলোকে ডাঙৰ ডাঙৰ ভাঙন দিছে এটা কথা মনত ৰাখক গোবিন্দ বসুমতাৰী ডাঙৰীয়া আপুনি মোৰ বিৰুদ্ধে কি কয় কওক তাতে মোৰ ক'ব লগা নাই কিন্তু আপোনাৰ চৰিত্ৰ মই আজি ফাদিল কৰিছোঁ আপুনি যে নিজেই প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈকে পত্ৰ প্ৰেৰণ কৰি কৈছিলে যে 60% অফ দ্য নন ট্ৰাইবেল অকুপাইং দ্য ট্ৰাইবেল বেল্টছ এণ্ড ব্লকছ আৰ ইলিগেল ইমিগ্ৰেণ্টছ সেয়া আপুনি নস্যাৎ কৰাৰ সাহস আছে নে দম আছে আপোনাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াও প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়েও আপোনাৰ পত্ৰ ৰিচিভ কৰাৰ ৰিচিপ্টখনো মোৰ লগত আছে আপোনাৰ সাহস আছে যদি সেয়া আপুনি নুই কৰি দেখুৱাওক আৰু দ্বিতীয় কথা অসমীয়াত এটা কথা কয় যে বুঢ়া গৰুৰে হাল বোৱাব নোৱাৰি আৰু বড়ো ভাষাত এটা কথা কয় যে মুচৌ বুঢ়াই যেং হাল খামানি বা হাল খেতিনি খামানি খৌ মাও যায়া তো বুঢ়া গৰু দি যেনেকৈ হাল খেতি কৰিব নোৱাৰে তদ্ৰুপ আপুনিও এটা কথা মনত ৰখা ভাল আজি পৃথ্বীৰাজ নাৰায়ণ দেৱৰ বয়স কিন্তু 25 বছৰো পাৰ হোৱা নাই আপুনি মোতকৈ হ'ব গ'লে 4-5 গুণ বয়সৰ বেছি আপোনাকতো ক'ব গ'লে আজি মানে আবৌ বা আটা বা ককা দেউতা গ্ৰেণ্ডফাদাৰ বুলিহে ক'ব লাগিব তো আবৌ গোবিন্দ বসুমতাৰী নিচিম আংনা মোনছে ৰিকুৱেষ্ট নেক্সট টাইমৰ পৰা আপুনি যাতে উলটা পুলটা মন্তব্যৰে মানুহক বিচলিত কৰিব নিবিচাৰে অন্যথা কিন্তু আপোনাৰ প্ৰকৃত চৰিত্ৰ মোৰ লগত আৰু তথ্য আছে যদি আপুনি হতাহক কৰে চেলেঞ্জ কৰক মোক আৰু তথ্য মই ফাদিল কৰিম আপোনাৰ চৰিত্ৰ মই অজনজাতীয় লোকসকলৰ আগত উলিয়াই আনিম তাৰপিছত কিন্তু আপুনি বাটত ঘূৰিব পৰা অৱস্থা নোহোৱা হৈ যাব কিন্তু আৰু লাষ্ট মই এটা কথাই ক'ব বিচাৰিছোঁ গোবিন্দ বসুমতাৰী ডাঙৰীয়ালৈকে যে আপুনি এই বয়সত হৰিৰ নাম লওক আপুনি এই বয়সত ধৰ্মৰ কাম কাজ কৰক ৰাজনীতি যদিও কৰিছে অলপ সততাৰে কৰক নহ'লে কিন্তু অনাগত জেনেৰেশ্যনে আপোনাক ক্ষমা নকৰিব আৰু মই আপোনাক মুকলি প্ৰত্যাহ্বান দিছোঁ আপুনি মোক কৈছে যে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ কাৰোবাৰ এজেণ্ট বা পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ কাৰোবাৰ মানে সংগঠনৰ হৈ কাম কৰিছে তেওঁ মধ্যস্থতা কৰিছে কিন্তু তেওঁ স্বীকৃতি পোৱা নাই আৰে ভাই গোবিন্দ বসুমতাৰী ডাঙৰীয়া আপুনিতো এজন নন ট্ৰেইনড NDFBৰ কেডাৰ আছিলে আপুনি NDFBৰ ট্ৰেইনিঙো লোৱা নাছিলে কিন্তু আপুনি লোভত লালসাত চল চাতুৰিৰে NDFBৰ সভাপতিৰ পদ আপুনি গ্ৰহণ কৰিছিলে আৰু আজিৰ দিনত মই তাক স্পষ্টভাৱে কৈছোঁ NDFBৰ যিমান প্ৰাক্তন সদস্যসমূহ আছে প্ৰাক্তন NDFBৰ সদস্যসমূহ আপোনাৰ সমৰ্থনত আছে নে মোৰ সমৰ্থনত আছে এটা স্পষ্টভাৱে মুকলি মঞ্চত যুক্তিতৰ্ক হওক মই আপোনাক প্ৰত্যাহ্বান জনাইছোঁ যদি গোবিন্দ বসুমতাৰী ডাঙৰীয়াৰ লগত মোতকৈ বেছি প্ৰাক্তন NDFBৰ সদস্যসমূহৰ সমৰ্থন আছে মই বড়োলেণ্ড অঞ্চলত বসবাস কৰা ত্যাগ কৰিম আৰু যদি গোবিন্দ বসুমতাৰীৰ লগত মোতকৈ NDFBৰ প্ৰাক্তন NDFBৰ সদস্যসমূহৰ সমৰ্থন কম আছে তেতিয়াহ'লে কিন্তু তেওঁ BTRৰ বা BTCৰ ডেপুটি চিফ পদৰ পৰা কিন্তু ৰিজাইন দিব লাগিব স্পষ্ট কথা গোবিন্দ বসুমতাৰী পৃথ্বী নাৰায়ণ মেছ আচলতে সমাজৰ স্থান নোহোৱা তেনেকৈ এজন ব্যক্তি হয় তেওঁ নিজকে বিভিন্ন সময়ত বিভিন্ন দল সংগঠনৰ চৰকাৰৰ লগত যোগাযোগ কৰা মধ্যস্থকাৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰি আছে প্ৰচাৰ কৰি আছে কিন্তু সমাজে তেওঁৰ মধ্যস্থ কৰা কামবোৰ স্বীকৃতি দিয়া নাই সমাজৰ তেওঁ স্বীকৃত তেনেকৈ ব্যক্তি নহয় তেওঁ যিবোৰ বক্তব্য কৰে কাৰোবাৰ প্ৰৰোচনাত কাৰোবাৰ এজেণ্ট হিচাপে কাম কৰি চৰকাৰক কেনেকৈ অসুবিধাত পেলাব পাৰে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত কেনেকৈ ভুল বুজাবুজি সৃষ্টি কৰি অশান্তি সৃষ্টি কৰিব পাৰে সেই উদ্দেশ্য আগত ৰাখি তেওঁ কথাবোৰ কয় আৰু সেইকাৰণে তেওঁ আচলতে অকল কাউন্সিল চৰকাৰে নহয় ৰাজ্যিক চৰকাৰৰ বিৰোধী কৰা তেনেকুৱা দুষ্ট চক্ৰৰ এজেণ্ট হিচাপে কাম কৰি আছে সেইকাৰণে তেওঁৰ কথাত কোনো মূল্য নাই সেইকাৰণে আজি আপোনালোকৰ জৰিয়তে জনসাধাৰণক মই আহ্বান জনাব বিচাৰিছোঁ যে পৃথ্বী নাৰায়ণ মেছ সমাজৰ কোনো স্থান নাই কিন্তু তেওঁৰ বক্তব্যৰ কোনো অৰ্থও নাই তেওঁ মূল্যও নাই তেওঁ সকলো সময়তে বিভ্ৰান্তিকৰ তেনেকৈ বক্তব্য দাঙি ধৰি মানুহবিলাকৰ মাজত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা বৈৰী ভাৱ সৃষ্টি কৰিব ভেদাভেদ ভাৱ সৃষ্টি কৰিবৰ কাৰণে চেষ্টা চলাই আছে সেইকাৰণে তেওঁ আচলতে ক'বলৈ গ'লে এটা এণ্টি ছ'চিয়েল আৰু এণ্টি নেশ্যনেল এজন ব্যক্তি হয় আৰু তেনেকুৱা ব্যক্তিৰ কথাত যাতে কোনো ভুল নাযায় আহ্বান জনাইছোঁ ইয়াত বিশেষকৈ আমাৰ BTRত থকা জনজাতি অজনজাতি সকলোৰে সমান অধিকাৰ আছে
বিশেষকৈ আমি কৈ আছোঁ যে 2003 চনলৈকে যিখিনি মানুহ ইয়াত বসতি কৰি আছিল বিভিন্ন জাতি জনগোষ্ঠীৰ সকলোৱে সমান অধিকাৰ সমান সুবিধা আৰু সমান কিবাখিনি ব্যৱস্থাখিনি আছে আৰু সেইকাৰণে তেওঁৰ প্ৰচাৰত তেওঁৰ বক্তব্যত কোনো ভয় খাব নালাগে কাৰণ তেওঁৰ বক্তব্যৰ কোনো মূল্য নাই সেইকাৰণে আহ্বান জনাইছোঁ যে কোনেও কাকো বিশেষকৈ বিটিআৰ অঞ্চলত বসবাস কৰা জনসাধাৰণ বিশেষকৈ নন ট্ৰাইবেল জনসাধাৰণে ৰাইজে তেওঁৰ কথাত বিশ্বাস নকৰিব আৰু তেওঁ বিশেষকৈ আমাৰ অজনজাতি জনসাধাৰণক কোনেও উচ্ছেদ নকৰে বা তেওঁলোকক হাৰাশাস্তি কৰাও নহ'ব কাৰণ তেওঁলোক ভাৰতীয় নাগৰিক আৰু বিটিআৰৰ বৈধ নাগৰিক হয় আৰু তেনেকুৱা বৈধ নাগৰিকবিলাকক কোনেও জোৰ জলমকৈ ইয়াৰ পৰা খেদাই পঠোৱাৰ কথা বা তেওঁলোকক সকলো অধিকাৰৰ পৰা বঞ্চিত কৰাৰ কোনো প্ৰশ্ন নাই সংবিধানে সকলোকে সমান অধিকাৰ দিছে সেইকাৰণে তেওঁলোকে কোনেও ভয় খাব নালাগে আৰু পৃথ্বীনাৰায়ণৰ নিচিনা এজন অপদাৰ্থ লোকৰ বক্তব্যত কোনেও বিশ্বাস কৰিব নালাগে আৰক্ষী প্ৰশাসনক কি আহ্বান জনাব তেনেকুৱা ব্যক্তিক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি মানে এতিয়ালৈকে তেওঁৰ এগেইনষ্টে কোনেও FIR কৰা হোৱা নাই আৰু সেইকাৰণে হয়তো পুলিচে তেনেকুৱা ব্যৱস্থা লোৱা নাই যিহেতু তেওঁৰ কোনো স্থান নোহোৱা মানুহ সমাজত স্থান নথকা মানুহ সেইকাৰণে তেওঁৰ কথাত গুৰুত্ব নিদিয়াকৈ আছে আৰু সেইকাৰণে চৰকাৰ বিশেষকৈ পুলিচ প্ৰশাসনে তেওঁৰ ওপৰত একো একশ্যন লোৱা নাই কাৰণ তেওঁক একশ্যন লোৱা মানে তেওঁক অলপ মূল্য দিয়া নিচিনাহে হ'ব সেইকাৰণে পুলিচে তেওঁক গুৰুত্ব দিয়া নাই আৰু তেওঁক এৰেষ্ট কৰাৰ কোনো প্ৰশ্ন হোৱা নাই আৰু আমাৰ জনসাধাৰণে তেওঁৰ এগেইনষ্টে কোনো FIR দিয়া নাই কাৰণ তেওঁৰ কথা কোনো মূল্য নাই